ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সৈতে বিজ্ঞান বিষয়ৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটোৰ ওপৰত আলোচনা কৰিম। পোহৰ। পোহৰ কি? পোহৰ হৈছে এক প্ৰকাৰ শক্তি যাৰ সহায়ত আমি কোনো এটা বস্তু দেখিবলৈ সক্ষম হওঁ। অৰ্থাৎ আমি এই ধৰণে ক'ব পাৰোঁ, কোনো এটা বস্তুৰ ওপৰত পোহৰ পৰিলেহে আমি সেই বস্তুটো আমি দেখিবলৈ সক্ষম হওঁ। পোহৰৰ কিছুমান বৈশিষ্ট্য আছে। সেইবিলাক হ'ল, পোহৰ সদায় সৰলৰৈখিক দিশত গতি কৰে। পোহৰ এটা বিদ্যুৎ চুম্বকীয় তৰংগ। ই অতিক্ৰম কৰিবলৈ কোনো মাধ্যমৰ প্ৰয়োজন নহয়। পোহৰ কোনো উজ্জ্বল পৃষ্ঠত পৰিলেহে ইয়াৰ প্ৰতিফলন নাইবা প্ৰতিসৰণ ঘটে। আকৌ পোহৰ ৰশ্মিবিলাকক তিনিটা ভাগত ভাগ কৰা হৈছে। এইবিলাক হৈছে সমান্তৰাল ৰশ্মি, অপহাৰী ৰশ্মি আৰু অভিহাৰী ৰশ্মি। এতিয়া সমান্তৰাল ৰশ্মি মানে কি আচলতে? সমান্তৰাল ৰশ্মিবিলাক হৈছে এই ধৰণৰ, য'ত কি ই এডাল ৰশ্মিৰ ওপৰত আন এডাল ৰশ্মি সমান্তৰালকৈ থাকিব। আৰু অপহাৰী ৰশ্মিবিলাক কোনো এটা উৎস বা কোনো এটা বিন্দুৰ পৰা বিভিন্ন দিশলৈ পোহৰ ৰশ্মিবিলাক ওলাই যাব। অন্যহাতে অভিহাৰী ৰশ্মিবিলাক কোনো এটা বিন্দুলৈ পোহৰ ৰশ্মিবিলাক একলগ হ'ব। এতিয়া পোহৰ প্ৰতিফলনৰ বিষয়ে আমি আলোচনা কৰিম। পোহৰ প্ৰতিফলন, তোমালোকে এই বিষয়ে তোমালোকে ক্লাছ 8ত পঢ়ি আহিছা। পোহৰ প্ৰতিফলন তোমালোকে ইয়াত শ্লাইডত দেখিছা যে এটা চিত্ৰ দেখিছা। এইখন হৈছে তোমালোকৰ এখন সমতল দাপোন। তো এই ফালে হৈছে আমাৰ দাপোনখনৰ সন্মুখৰ ভাগ আৰু এই ভাগটো হৈছে আমাৰ দাপোনখনৰ পিছফালটো। এতিয়া তোমালোকে ইয়াত পোহৰ ৰশ্মিডাল আমি লৈছো। ইয়াত কি দেখিছা? এই সমতল দাপোনখনৰ এটা বিন্দুত এই ৰশ্মিডাল খুন্দা খাইছে। খুন্দা খোৱা এই ৰশ্মিডালক কোৱা হয় আপতিত ৰশ্মি বুলি। আৰু খুন্দা খোৱাৰ পিছতেই ই কি হৈছে, ই পুনৰ আগৰ মাধ্যমলৈ ই উভতি গৈছে। অৰ্থাৎ এই ৰশ্মিডালক কোৱা হয় প্ৰতিফলিত ৰশ্মি বুলি। এতিয়া পোহৰৰ প্ৰতিফলনৰ আমি এই সংজ্ঞাটো আমি এই ধৰণে দিব পাৰোঁ যে পোহৰ স্বচ্ছ নাইবা উজ্জ্বল মাধ্যমত পৰিলে ই পুনৰ আগৰ মাধ্যমলৈ উভতি আহে। ইয়াকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। ইয়াত তোমালোকে আপতিত ৰশ্মি দেখিছা, এডাল প্ৰতিফলিত ৰশ্মি দেখিছা। এতিয়া ইয়াত তোমালোকে এডাল লম্ব দেখিছা। এই লম্বডালে কি কৰিছে? এটা আপতিত ৰশ্মিৰ সৈতে এটা আপতন কোণ সৃষ্টি কৰিছে আৰু প্ৰতিফলিত ৰশ্মিডালৰ সৈতে এটা প্ৰতিফলন কোণ সৃষ্টি কৰিছে। এটা কথা মন কৰিবলগীয়া যে এই আপতন কোণ আৰু প্ৰতিফলন কোণ দুইটাই কোণ কি হ'ব লাগিব? সমান হ'ব লাগিব। এইটো পোহৰৰ প্ৰতিফলনৰ নিয়ম এটা। পোহৰৰ প্ৰতিফলনৰ অন্য এটা নিয়ম আছে, সেইটো হৈছে এই আপতিত ৰশ্মিডাল আৰু প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত, এই বিন্দুটোক কোৱা হ'ব আপতন বিন্দুত। আপতন বিন্দু ইয়াত টনা অভিলম্বডাল সদায় একেখন সমতলত থাকে। এইকেইটা আছিলে আমাৰ পোহৰৰ প্ৰতিফলনৰ নিয়ম। দাপোন। দাপোন কি? দাপোন হ'ল এনে এখন পৃষ্ঠ য'ত পোহৰ ৰশ্মি প্ৰতিফলন ঘটে। দাপোনক আকৌ দুটা ভাগত ভাগ কৰা হৈছে।
তাৰে প্ৰথমটো হ'ল সমতল দাপোন, দ্বিতীয় হ'ল গোলাকাৰ দাপোন। সমতল দাপোন। সমতল দাপোন কি? সমতল দাপোন হৈছে প্ৰতিফলনৰ পৃষ্ঠখন সমতল আৰু ইয়াৰ কিছুমান বৈশিষ্ট্য আছে। তাৰে প্ৰথমটো হ'ল সমতল দাপোনৰ প্ৰতিবিম্ব সদায় অসৎ আৰু থিয় হয়। ইয়াৰ প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্বৰ সমান হয়। সমতল দাপোনত প্ৰতিবিম্বত বাওঁফালটো সোঁফাল আৰু সোঁফালটো আমি বাওঁফালে দেখা পাওঁ। প্ৰতিবিম্ব আকাৰ লক্ষ্যবস্তু আকাৰৰ সমান হয়। তোমালোকে সমতল দাপোনৰ এটা উদাহৰণ ল'ব পাৰা। তোমালোকৰ সকলো ঘৰতে থকা আইনাখন, যাক আমি ইংৰাজীত লুকিং গ্লাছ বুলি কওঁ, সেইখন তোমালোকে ল'ব পাৰা। তাত তোমালোকে যদি এটা পৰীক্ষা কৰা, সেই গ্লাছখনৰ সন্মুখত যদি থিয় হৈ তোমালোকৰ সোঁহাতখন যদি দাঙা, তেন্তে তোমালোকৰ সেই গ্লাছখনত সোঁহাতৰ পৰিৱৰ্তে গ্লাছখনৰ প্ৰতিবিম্বত তোমালোকে বাওঁ হাতখন দাঙি ধৰা যেন দেখিবা। এইটো তোমালোকৰ এটা ঘৰত কৰি চাব পৰা। এতিয়া আহোঁ আমি গোলাকাৰ দাপোনলৈ। গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ নাইবা বাহিৰলৈ বক্ৰ অৱস্থাত থাকে। এতিয়া গোলাকাৰ দাপোনক দুটা ভাগত আকৌ আমি ভাগ কৰিব পাৰোঁ। তাৰে প্ৰথমখন হৈছে আমাৰ অৱতল দাপোন, যাক আমি অভিসাৰী দাপোন বুলিও ক'ব পাৰোঁ। এতিয়া অৱতল দাপোনখনৰ তোমালোকে চিত্ৰত দেখিছা, এই ধৰণৰ এখন দাপোন পাবা, যাৰ সন্মুখৰ অংশটো হৈছে এই ধৰণৰ আৰু দাপোনখনৰ পিছৰ অংশটো হৈছে এই ধৰণৰ। এতিয়া ইয়াত অৱতল দাপোনক অভিসাৰী দাপোন বুলি কোৱা হৈছে, কাৰণ ইয়াত পোহৰ ৰশ্মিবিলাক এটা বিন্দুত লগ হ'ব। সেইকাৰণে অৱতল দাপোনক অভিসাৰী দাপোন বুলি কোৱা হয়। আনহাতে অন্য এখন দাপোন হ'ল, সেইখন হৈছে আমাৰ উত্তল দাপোন বা অপসাৰী দাপোন। এই দাপোনখনৰ অপসাৰী দাপোন বুলি কোৱা উদ্দেশ্য এইটোৱেই যে ইয়াত পোহৰ ৰশ্মিবিলাক এটা বিন্দুৰ পৰা ওলাই যাব। সেইকাৰণে এই দাপোনখনক অপসাৰী দাপোন বুলি কোৱা হয়। এতিয়া আহোঁ আমি অৱতল দাপোন বা অভিসাৰী দাপোনৰ ক্ষেত্ৰলৈ। ইয়াত তোমালোকে দেখিছা, এডাল অক্ষ দেখিছা, এডাল হৈছে আমাৰ মুখ্য অক্ষ। ইয়াক দুটা অংশত ভাগ কৰা হৈছে সমানে সমানে। সেইটো হৈছে, তাৰ নাম দিয়া হৈছে F বুলি, যাক আমি ফকাচ বুলি কওঁ, আৰু এটাক নাম দিয়া হৈছে C বুলি, যাক আমি ভাঁজ কেন্দ্ৰ বুলি কওঁ। আৰু এই অৱতল দাপোনখনৰ মধ্যত এটা বিন্দু পাইছোঁ, সেইটো কোৱা হয় মেৰু বুলি, যাক আমি P আখৰে সূচাওঁ। এতিয়া এই P বিন্দুৰ পৰা Fলৈ এই দৈৰ্ঘ্যটোক কোৱা হয় ফকাচ দৈৰ্ঘ্য বুলি, আৰু ইয়াক স্মল f-এৰে সূচোৱা হয়। আৰু মেৰু P পৰা ভাঁজ কেন্দ্ৰ C লৈ এই দূৰত্বটোক কেপিটেল R-ৰে সূচোৱা হয়। ইয়াক ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয়। ঠিক সেনেদৰে উত্তল দাপোন বা অপসাৰী দাপোনৰ ক্ষেত্ৰতো আমি এই ধৰণে দেখুৱাব পাৰোঁ। কিন্তু এটা কথা মন কৰিবলগীয়া, ইয়াত ভাঁজ কেন্দ্ৰ আৰু ফকাচ দাপোনখনৰ
পিছফালে অৰ্থাৎ সন্মুখৰ ফালে আমাৰ অৱতললাপনৰ ভাস্কেন্দ্ৰ আৰু ফকাছ আছিল, কিন্তু উত্তলাপনৰ ক্ষেত্ৰত সেইটো দেখা পৰিলক্ষিত নহয়। এইটো মন কৰিবলগীয়া কথা। ইয়াত তোমালোকে এটা ফৰ্মুলা পাবা, সেইটো হৈছে F = R/2। আমি ইতিমধ্যে কৈ আহিছোঁ যে F মানে হৈছে ফকাছ দৈৰ্ঘ্য, R মানে হৈছে ভাঁজ ব্যাসাৰ্ধ। এতিয়া ইয়াৰ পৰা আমি এটা সূত্ৰ পালোঁ যে সেইটো হৈছে F = R/2, অৰ্থাৎ ফকাছ দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধৰ আধা। এতিয়া আহোঁ আমি অৱতললাপনৰ দ্বাৰা ৰশ্মিচিত্ৰ অংকনৰ নিয়মত। ইয়াত আমি 4টা নিয়ম পাম। প্ৰথম নিয়মটো হ'ল মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত ফকাছৰ মাজেদি পাৰ হৈ যায়। তোমালোকে দেখিছা ইয়াত এডাল হৈছে আমাৰ মুখ্য অক্ষ। আমি ইয়াৰ সমান্তৰালকৈ এডাল ৰশ্মি লৈছোঁ। সেই ৰশ্মিডাল ফকাছৰ মাজেদি পাৰ হৈ আহিছে। এই ধৰণৰ এটা আমি ৰশ্মিচিত্ৰ পাম। এতিয়া আহোঁ 2 নম্বৰ ক্ষেত্ৰটোলৈ। ইয়াত তোমালোকে কি দেখিছা? ইয়াত ফকাছৰ মাজেদি যোৱা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে আমি যোৱা দেখিছোঁ। এতিয়া আহোঁ 3 নম্বৰ ক্ষেত্ৰলৈ। 3 নম্বৰ ক্ষেত্ৰত কি হৈছে? ইয়াত ভাস্কেন্দ্ৰৰ মাজেৰে অহা ৰশ্মি প্ৰতিফলনৰ পিছত পুনৰ ভাস্কেন্দ্ৰৰ মাজেৰে ইয়াকো উভতি যোৱা দেখিছোঁ। এতিয়া আহোঁ অন্তিম অৰ্থাৎ 4 নম্বৰ অংকনৰ নিয়মটোলৈ। ইয়াত কি হ'ব? মেৰুত পোহৰ ৰশ্মি আপতিত হ'ব আৰু সমান কোণ উৎপন্ন কৰি ই প্ৰতিফলিত হ'ব। অৰ্থাৎ ইয়াত যিটো কোণ সৃষ্টি কৰিব, যাক আমি কওঁ আপতন কোণ, সেই কোণটো প্ৰতিফলন কোণৰ সমান হ'ব। অৰ্থাৎ যদি এইটো I সমান যদি 30 ডিগ্ৰী হয়, তেতিয়াহ'লে আৰু সমান 30 ডিগ্ৰীয়ে হ'ব, সমান সমান হ'ব।